Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
Sorgo.
সাবধানে করিবা। একে তুমি মাত্র মাস মোর বয়স হয়ে ইয়ার সুবিধা যদি কোনোবাই জানো তাইলে এতিয়া পক্ষী থাকা প্ৰেমৰ ভিতৰত গা ধুই নিজৰ নিজৰ সপোন দেখা কথা মই এতিয়া তাই কেনেকৈ কম বীৰভদ্ৰ রাজকুমারী কথাবিলাক জনাব লাগে রাজকুমারী কথাবিলাক জনাব লাগে আমি জাতি শুভৰ সময় হ'ল আমি জাতি শুভৰ সময় হ'ল যিকোনো মুহূৰ্তত ৰাজ্যৰ ওপৰত সকলো আক্ৰমণ হ'ব পাৰে ৰাজ্যৰ সকলো আক্ৰমণ ৰাজ শক্তিৰ উত্থান আৰু পতন ত্ৰিপুৰাণিকালৰ পৰা চলি আহিছে চলি যাব আমি মাথো সাৱধান হ'ব লাগিব আমি হাত সাৱধানে বহি নাথাকি সময়ত কৰ্মবোৰ কৰি যাব লাগিব শত্ৰুক ৰোধ কৰিবলৈ সাজু হ'ব লাগিব মাৰ্তুপ্পা সৈন্যবিলাকে আৰু কি খবৰ আনিছে কথাবোৰ বৰ চিন্তাই বীৰভদ্ৰ আমাৰ চৌপাশে ভাঙি অহা আহোম সৈন্যই বিপদৰ ঘণ্টা বজাইছে সৈন্যজনৰ বাবে কেইদিনমান পূৰ্বে কুন্দিল নদী বিলোৱা অখান্ত ৰাঘৱণিক মাছটোক লৈ যিবাদৰ সূত্ৰপাত হৈছিল তেতিয়াৰ পৰা শত্ৰুৱে অহৰহ সন্ধানৰ সুযোগ ল'ব বিচাৰিছে বিবাহৰ উপযুক্ত বয়স মানে
সমবেত রাজপুরুষ আপনাদের সকলকে মই বীরভূতই এই চুতিয়া রাজ্যই স্বাগতম আসলে এই কর্ম অনুষ্ঠান আমি আয়োজন কৰিব লাগিছিল ৰাজপুৰুষ কিন্তু আমি সেই ঠাইত অনুষ্ঠিত কৰিছো য'ত আমাৰ পূৰ্বপুৰুষসকল তেওঁলোকৰ সমাধি একেলগে ছিল আমি তেওঁলোকৰ আশীৰ্বাদ লৈ এই কৰ্মৰ কাৰ্য আৰম্ভ ইতিমধ্যে আপোনালোকে আমাৰ স্বয়ংবৰৰ সকলো নীতি নিয়মৰ বিষয়ে গম পাইছে এই স্বয়ংবৰৰ পঢ়াৰ কথা আপোনালোকে ইতিমধ্যে জ্ঞাত যিজনে এই কম ৰক্ষা কৰিব পাৰিব তেওঁকে আমি বৰণ কৰি আমাৰ অত্যাদৰৰ ৰাজকুমাৰী সাধৱী এইটো আপোনালোকে বৰণ নকৰি আপোনালোকৰ নিজ নিজ ঘৰত ঘৰ জুৰি কেৰকেটলৈ নিক্ষেপ কৰক আপোনালোক সাধুনে আমি খাজু আমি সদায় খাজু
তেওঁ হ'ব মোৰ দাবী মানে মানে আৰু কি এতিয়া আমাৰ গীতাই লক্ষ্য ভেদ কৰিব আৰু প্ৰাপ্তিৰ যি পায় লৈ যাব এই
হাবিত চৰাই চিৰিকটি চিকাৰ কৰি ফুৰিছিল। কেতিয়াবা বন গাহৰি হৰিণা এটা মিলিলে তাতকে ডাঙৰ সুখ আৰু নাই। খাবলৈ মন আছিলে মই সিহঁতৰ
ৰাণী, মই এই মাত্ৰ তোমাৰ ওচৰলৈ যাবলৈ ওলাইছো। কাশীতৰ আৰু ৰঘুবীৰাই কি সংবাদ পঠিয়াইছে? খবৰ চিন্তনীয়। এই চুতীয়া ৰাজ্যৰ ৰজাৰূপে পিতৃ আপোনাক ৰাজপাট অৰ্পণ কৰি থৈ গৈছে। আপুনি কি কৰিছে? এই সমগ্ৰ প্ৰজাসকলৰ আশা ভৰসা আপোনাৰ অকণমান স্বাৰ্থৰ বাবে ভৰিৰে মোহাৰি পেলোৱা নাইনে? পিতৃদিনৰ অভিজ্ঞ আৰু বয়োজ্যেষ্ঠসকলক দায়িত্বৰ পৰা আঁতৰাই আপুনি ভুল কাম কৰিছে। এই কথাই প্ৰজাৰ লগতে মোকো বৰ কষ্ট দিছে। কাৰণ মই আপোনাৰ পত্নী। মই কেতিয়াও নিবিচাৰো এই প্ৰজাই আপোনাক এজন বিশ্বাসঘাতক পাতকীৰূপে মনত ৰাখক। ৰাণী, ৰাজপাট গ্ৰহণ কৰি নতুন মন্ত্ৰীসভা গঠন কৰিছো আৰু তাত মোৰ বন্ধুবৰ্গক স্থান দিছো। সিহঁতক আঁতৰাই পঠিওৱা অসম্ভৱ আৰু মই জানো সিহঁতে মোৰ কাৰণে ভাল কামেই কৰিব। ৰাজনীতি কি আপুনি নিজে অনুভৱ কৰা নাই? ই অতি বিপদজনক কথা। এই কথাই আমাৰ সৌৰ্য, বীৰ্য আৰু গৌৰৱ সকলো ধ্বংসৰ মুখত ঠেলি দিছে। মই অতি মৰ্মাহত হৈ পৰিছো। তুমি ভালদৰে জানা যে ভাগ্যই আজি মোক এনে উপহাৰ দিলে আৰু মই কেতিয়াবা নিজেই আচৰিত হৈ যাওঁ। মই আছিলো এই ৰাজ্যৰ এজন সাধাৰণ প্ৰজা। ৰাজপ্ৰসাদৰ এই ভোগৰ মাজত মই কেতিয়াবা নিজকে অচিনাকি যেন অনুভৱ হয়। ধনুকাৰ লক্ষ্য আছিল মোৰ জীৱনৰ সৰ্বস্ব। ৰাজবংশ নহ'ব পাৰে, কিন্তু মোৰ মনত সততাৰ মৃত্যু হোৱা নাই। তোমাক মই কথা দিছো, তোমাক আৰু এই ৰাজ্যৰ প্ৰজাসকলক মই সুৰক্ষা দিম। তেনেহ'লে সাজু হওক। সাজু হওক শত্ৰুক ৰোধ কৰিবলৈ।
আমাৰ এই আক্ৰমণ বুজিব নোৱাৰিব সেইবাবে লগত লৈ আহিছো আহোম ৰাজ কাৰিঙৰ পৰাই সুন্দৰ প্ৰস্তাৱ আহোম স্বৰ্গদেৱে এগৰাকী নাৰীক বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য নকৰায় নাৰী ৰূপে দিব খোজে মাথো সন্মান এজনী নাৰীৰ ওচৰত মোৰ পৰাজয়